তো নমস্কাৰ, মোৰ নাম প্ৰেমানন্দ দাস। মই সদৌ BTC অনুসূচিত জাতি ছাত্ৰ সন্থাৰ ওদালগুৰি ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্ট হয়। তো আমি সকলোৱে গম পাওঁ, যোৱা 27 জানুৱাৰী এখন BTR চুক্তি হৈ গৈছে। তো ধুনীয়া এখন চুক্তি হৈছে, শান্তি চুক্তি। তো ক'বলৈ গ'লে বিগত 17 বছৰ BPF চৰকাৰে শাসন কৰিলে। তো ৰাইজে কি পালে নাপালে তাৰ বিষয়ে আমি একো ক'বলৈ নাযাওঁ। তো গতিকে সকলোৱে গম পায়। তো BTR চুক্তিটো এখন ধুনীয়া চুক্তি হৈছে। চুক্তিৰ জৰিয়তে বহুত অনুষ্ঠান প্ৰতিষ্ঠান আহিছে আৰু এই অনুষ্ঠান প্ৰতিষ্ঠানবিলাক আজিৰ দিনত ইমপ্লিমেণ্টৰ খাতিৰত আমি সংগঠন ফালৰ পৰা IPPL দলক ছাপোৰ্ট দিছোঁ। আৰু আমি যিহেতু SC হিচাপে আমাৰ SCৰ যিবিলাক ডেভেলপমেণ্ট বোৰ্ডৰ কাউন্সিলৰ চেয়াৰমেনটো হাগ্ৰাম মহিলা বিগত 15 বছৰ হৈ আছিল। তো গতিকে আমাৰ মানুহবিলাক, আমাৰ কমিউনিটিৰ মানুহবিলাক আজিৰ দিনত সাংবিধানিক অধিকাৰ ডক্টৰ B.R. আম্বেদকাৰে সংবিধান লিখি থৈ গৈছিল, সেই সাংবিধানিক অধিকাৰটো আমি হেৰাইছোঁ। গতিকে সেইকাৰণে এইবাৰ হাগ্ৰামা নেতৃত্বত যি BPF চৰকাৰে 17 বছৰ শাসন কৰি ফালে আমি একো পোৱা নাই। আমাৰ মানুহকেইটা আজিৰ দিনত সাংবিধানিক অধিকাৰ হেৰাৰ বাবে আমি এইবাৰ অনাগত দিনত যিহেতু BTADত যিহেতু নিৰ্বাচনী প্ৰচাৰ চলি আছে, মডেল কোড অফ কণ্ডাক্টত প্ৰচাৰ চলি আছে, যিহেতু EPPL দলক আমি অলৰেডি সমৰ্থন কৰিছোঁ। সংবাদ মাধ্যমৰ জৰিয়তে আগতে আমি ঘোষণা কৰিছোঁ। গতিকে মোৰ সমষ্টি খালিংদৰ। তো খালিংদৰ বিষয়ে মই বিশেষকৈ এটা কথা ক'ব বিচাৰিছোঁ। আজি চাওক, খালিংদৰ হিচাপে আমাৰ টংলা মেডিকেলটো BTC নোহোৱাৰ আগতে অসম চৰকাৰে বনাই দিয়া মেডিকেলটো আজিৰ দিনত তেওঁলোকে মেডিকেলটো এনেকৈ আছে। BPFে আজিৰ দিনত মেডিকেলটো ভালকৈ বনাই দিব পৰা নাই। তো এইটো বুলি কথা নহয়। আজি চাওক, খোৱা পানীৰ কথাটো ক'ব গ'লে আজি BTC নোহোৱাৰ আগতে তাৰমানে BTCৰ মানুহে পানী খাইছিল। তো তেওঁলোকে চৰকাৰ অহাৰ পিছত পানীটো বন্ধ কৰি দিলে। তাত তেওঁলোকে ডেভেলপৰ যাত কি কৰিলে, আনডেভেলপে কৰি থৈ দিলে আজিৰ দিনত। তো খালিংদৰ হিচাপে যিহেতু আমি MCLA হিচাপে বনজাৰুমাৰী পাইছিলোঁ, তেখেতে ফুড এণ্ড ছাপ্লাই ডিপাৰ্টমেণ্টৰ EMO হ'ল। তো গতিকে অতি লজ্জাজনক কথা। তো যোৱা মাৰ্চৰ 13 তাৰিখে তেখেতে 20 জনক এপইণ্টমেণ্ট দিছে। তো এপইণ্টমেণ্ট দিয়াৰ পিছত নিজৰ সমষ্টিৰ পৰা তেখেতে এজনক দিছে, কোকৰাঝাৰৰ 10জন আৰু আপোনাৰ চিৰাঙৰ 7জন, বাক্সা ডিষ্ট্ৰিক্টৰ নীল, টোটেল ওদালগুৰি ডিষ্ট্ৰিক্টত 3জন দিছে। তো অতি দুখ লগাৰ লজ্জাজনক কথা, তেখেতে যদি ইলিগেলভাৱে চাকৰি প্ৰদান কৰিছে, উইদাউট CSB পৰীক্ষা কোনো নপতাকে নিজৰ সমষ্টিৰ পৰা বেছিকৈ দিব লাগিছিল তেখেতে। আৰু তেখেতেতো খালিংদৰ ভোট লৈ জিকি থাকে, কোকৰাঝাৰৰ ভোট লৈতো তেখেতে নিজিকে। গতিকে ধিক্কাৰ দিছোঁ এনেকুৱা EMক। আৰু অতি লজ্জাজনক ঘটা, দুখ লগা ঘটনা। তো গতিকে আমাৰ মানুহকেইটা আজিৰ দিনত লাঞ্ছিত বঞ্চিত হৈছোঁ। আৰু BTR চুক্তিৰ জৰিয়তে আজিৰ দিনত প্ৰমোদ বড়োৰ নেতৃত্বত ধুনীয়া এখন শান্তি চুক্তি হৈছে। আজিৰ দিনত ক'ব গ'লে যিহেতু সকলো কমিউনিটিৰ মানুহৰ কাৰণে ডেভেলপমেণ্ট কাউন্সিল বোৰ্ড এটা দিয়া হ'ব। আৰু সেই বোৰ্ডৰ জৰিয়তে আজিৰ দিনত সকলো ভাষা ভাষী জনগোষ্ঠীৰ মানুহে তেওঁলোকৰ জাতিটো আজিৰ দিনত ভাষা সাংস্কৃতিক কলা তেওঁলোকে কেনেকৈ বজাই ৰাখিব, ইয়াৰ বাবে তেওঁলোকক কাম কৰিব পাৰিব। এইবিলাক আজিৰ দিনত অনুষ্ঠান প্ৰতিষ্ঠানৰ বাবে আজিৰ দিনত EPPL দলক সমৰ্থন কৰিছে। আৰু মহিলাসকলক তেওঁলোকে আজিৰ দিনত পিছাই ৰখা নাই। মহিলাসকলৰ চেল্ফ হেল্প গ্ৰুপৰ কাৰণে আজিৰ দিনত BTRত ক'ব গ'লে অনাগত দিনত EPPL চৰকাৰ আহিলে তেওঁলোকক এটা তাৰমানে 75,000ৰ পৰা 1 লাখ টকাকৈ অনুদান তেওঁলোকক প্ৰদান কৰা হ'ব। আৰু চবকে ক'ব গ'লে টংলাবাসী হিচাপে আমি এটা আনন্দিত, ইনষ্টিটিউট অফ লাইভলিহুড মেনেজমেণ্টটো আমাৰ BTR চুক্তিৰ জৰিয়তে আমি টংলাতে পাবলৈ সক্ষম হৈছোঁ। তো সেইকাৰণে আজিৰ দিনত সকলো ধৰ্মাৱলম্বীৰ মানুহ আজিৰ দিনত আহি পেলাই EPPL দলক সমৰ্থন কৰিছে। আৰু বিশেষকৈ ময়ো আহ্বান জনাম যে তেওঁলোকে আজিৰ দিনত আহি EPPL দলক তাৰমানে তেওঁলোকে সমৰ্থন কৰে। আৰু তেওঁলোকৰ তাৰমানে মনোভাৱ বা তেওঁলোকে আজিৰ দিনত কৈ ফালে তেওঁলোকৰ ভিতৰত যি আছে, আজিৰ দিনত 17 বছৰ যি ভুল বুজাবুজি হ'ল বড়ো অনাবড়োৰ মাজত, আজিৰ দিনত যি এটা সংঘাত চলি আছিল, সকলোৱে গম পায়, নো বড়োলেণ্ড নো ৰেষ্ট, ডিভাইডেশ্যন 50-50 আবচলিউট এটা শ্লোগান চলি আছিল। আজিৰ দিনত ক'ব গ'লে সেইটো আজিৰ দিনত নাইকিয়া হ'ল। তেওঁলোকে বড়োলেণ্ড বিচাৰিছিল, বড়োলেণ্ডৰ জৰিয়তে আজি BTR চুক্তি আনিছে। এই চুক্তিৰ জৰিয়তে ধুনীয়া চুক্তিটো ইমপ্লিমেণ্ট হ'ব লাগে। এইখিনিয়ে মোৰ কথা। আৰু সকলো ধৰ্মাৱলম্বী মানুহ আজি আগভাগ ল'ব লাগে। ভাল নিকা এটা দুৰ্নীতিমুক্তকৈ চৰকাৰ BTADত আনিব লাগে। বাছ এইখিনিয়ে মোৰ কথা। ধন্যবাদ। না, আমাৰ ক'ব গ'লে খালিংদৰ সমষ্টিত একো তাৰ প্ৰভাৱ নাই। আৰু JSP বোলে BPF কোনো পাৰ্টীয়ে আজিৰ দিনত চৰকাৰ গঠন কৰিব নোৱাৰে। আজিৰ দিনত 32 লাখ জনগোষ্ঠী মানুহ আছে আজিৰ দিনত BTADত। চাব গ'লে 16 লাখৰো অধিক মানুহ আজিৰ দিনত EPPL দলক ছাপোৰ্ট কৰিছে, প্লাছ কি জইন কৰিছে আজিৰ দিনত ক'ব গ'লে। তো ইয়াতে গম পায় আজিৰ দিনত তাৰমানে জিকিব কি নিজিকিব EPPL চৰকাৰ হোৱাটো আজিৰ দিনত খাটাং। কি এতিয়া ৰাইজে পৰিৱৰ্তন বিচাৰিছে। চাওক, আমি সকলোৱে গম পাওঁ ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মানিক চৰকাৰ আছিল, যেতিয়া ৰাইজে পৰিৱৰ্তন বিচাৰিছে তেখেতক নমাই দিছে। ঠিক তেনেকুৱা আজিৰ দিনত সকলো ধৰ্মাৱলম্বীৰ মানুহ আজি শিল ঢাং ভাঙি আহি পেলাই EPPL দলত যোগদান দিছে। এনেই যোগদান দিয়ে। আজিৰ দিনত সকলোকে মুখে এটাই শ্লোগান, পৰিৱৰ্তন লাগে আমাৰ। পৰিৱৰ্তন কিয় লাগে? আজি দুৰ্নীতি ভ্ৰষ্টাচাৰ বহুত হৈ গ'ল তেওঁলোকৰ। আজিৰ দিনত ক'ব গ'লে তেওঁলোকৰ BPFৰ তাৰমানে দুৰ্নীতিৰ পাহাৰ বনাই দিলে। অল অভাৰ ইণ্ডিয়াৰ মাজত ৰাজনৈতিক পাৰ্টি হিচাপে 1 নম্বৰত তেওঁলোকে আছে, কৰাপ্টেড পাৰ্টি বুলি। তো সকলোৱে গম পায় তেওঁলোকে আৰু আজিৰ দিনত কি কৰিছে কি নকৰা তাৰ বিষয়ে একো ক'বলৈ। আৰু চবকে দুৰ্ভাগ্যজনক কথা, যোৱাকালি দেখা পালোঁ হাগ্ৰামা মহিলা প্ৰেছ মিটৰ জৰিয়তে কৈছে 40টাৰ ভিতৰত 40টা জিকি আছে। তো লাজ লগা দৰকাৰ BPFৰ GMৰ মেম্বাৰবিলাক তেওঁলোকে। হাগ্ৰামা মহিলা কেনেকৈ কয় 33টা সমষ্টিত তেখেতে প্ৰাৰ্থী প্ৰদান কৰি পেলাই কয় তেখেতে তাৰমানে 40টা সমষ্টিত জিকি আছে। অতি লাজজনক কথা আৰু দুখ লগা কথা। গতিকে মই সকলো ৰাইজক আহ্বান কৰিছোঁ, আহক EPPL দলক সমৰ্থন কৰক। ভাল অনাগত দিনত দুৰ্নীতিমুক্ত চৰকাৰ এখন পাবলৈ সক্ষম হ'ব। ধন্যবাদ।